তো নমস্কাৰ বন্ধুসকল, মই এটি যাব এইটো চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি যিহেতু কাতি বিহু, তো কাতি বিহু উপলক্ষে আপোনালোকক সকলোকে আজি কাতি বিহু শুভকামনা থাকিল। তো ব'লক, আজি যিহেতু মৰ্ণিং ৰাইডটো কমপ্লিট কৰি লওঁ, তাৰপিছত আজি দিনটো কামেই কাম হৈ আছে। তো ব'লক গৈ থাকোঁ। তো বন্ধুসকল, মানে ৰাতিপুৱা মানে ৰাইড কৰা মজাই বেলেগ, আৰু মানে সিমান গাড়ী গোৱা নাথাকে, আৰু মানে পৰিৱেশটো পূৰা ঠাণ্ডা হৈ থাকে যিহেতু, তো মানে গৈ ভাল লাগে। আৰু এইফালে বাগান দেখিছে, ৰাস্তা খালী আৰু কুঁৱলী পৰি থাকে, মানে ভিউটো বঢ়িয়া লাগে কৈছোঁ ন। তো সদায় অহাই হ'ব, আৰু 30 দিন হৈ লওক, তাৰপিছত যদি ভাল লাগে আৰু আহি থাকিম। তো মানে বহুত বঢ়িয়া লাগে, এইকেইদিন মানে বেছি ভাল লাগিছে গৈ, বিশেষকৈ আজি 3 দিন হৈছেহে, তেওঁ বহুত ভাল লাগিছে। তো বন্ধুসকল, মানে মৰাণ পাই গ'লেই, আৰু এতিয়ালৈকে 16.8 কিলোমিটাৰ হৈছে, আৰু অলপমান আগলৈকে মানে 17 পূৰা হৈ যায়। তো সেইডোখৰলৈকে গৈ লওঁ। আৰু আজি গাড়ী অলপমান ভিৰ হৈছে। তো বন্ধুসকল, এইডোখৰ পৰা এতিয়া ঘূৰোঁ আৰু। তো বন্ধুসকল, বৰ্তমান ঘূৰি গৈ আছোঁ, আৰু এইডোখৰ ভিউটো মানে বঢ়িয়া লাগে। তো ইমানেই আৰু গৈ আছোঁ এতিয়া। তো বন্ধুসকল, ৰাইড ফিনিছ, তো দেখিছে আপোনালোকে। তো আৰু মানে এই ৰাস্তাটো ঠিকেই আছিলে, তো খান্দি মেলি আকৌ আজি পৰা মানে ষ্টাৰ্ট দিছে কাম। মানে আগতে ঠিকে আছিলে, তাৰপিছত আকৌ খান্দি, মানে ভাল ৰাস্তাটো খান্দি আকৌ বনাইছে। কি পইচাই বেছি হৈছে নি চৰকাৰৰ। তো বন্ধুসকল, কাতি বিহু উপলক্ষে গৈ আহোঁ পথাৰৰ পৰা চাকি গছি জ্বলাই। তো বন্ধুসকল, চাকি গছ জ্বলোৱাৰ আগতে মানে এনেই অলপমান কথা কওঁ বুলি লৈছিলোঁহে, মোবাইলটো পৰি যায়গৈ হাতৰ পৰা, আৰু গোটেই বোকা হৈ যায়গৈ। তো বন্ধুসকল, চাকি গছি জ্বলাই হৈ গ'ল, আৰু এতিয়া যাওঁ জিমলৈ। তো বন্ধুসকল, মানে আজি এতিয়া চাকি বন্তি জ্বলাই মেলি মানে অলপমান সোনকালে, যিহেতু অলপমান দেৰিকৈহে তুলসী তলত চাকি দিয়া হ'ব, তো সেইবাবে সোনকালে জিমৰ পৰা আহি লওঁগৈ। আৰু জিমৰ পৰা অহাৰ লগে লগে এতিয়া ঘৰে ঘৰে যাব লাগিবই, তুলসী তলত চাকি দিব লাগিব, আৰু অলপমান কাম আছে আৰু। তো ব'লক। আৰু একদম মানে বঢ়িয়া দিছে এখেতে, মানে 30 60 কিলো মানে পূৰা দিছে বুলি ক'ব লাগিব আৰু। তো বন্ধুসকল, চেলেঞ্জ মানে চেলেঞ্জ, আৰু মুঠতে বাহানা বাজি নচলিব। মুঠতে আজি যিহেতু বিহু আছিলে, তেওঁ বাহানা নাই, বিহু বুলি যে আজি নকৰোঁ সেইটো নহয়। তো কৰি আছোঁ আৰু কৰিয়ে থাকিম, মুঠতে 30 দিন ৰেগুলাৰ মুঠতে। আৰু এতিয়া যিহেতু 6টা বাজিছে, সেইবাবে সোনকালে গৈ আছোঁ। ৰখি আছে ঘৰত ভাইটিসকল, সকলো মানে ভাইটি ভণ্টি চব ৰখি আছে। তো গৈ আছোঁ সোনকালে, আৰু মানে কি ক'ম আৰু। তো বন্ধুসকল, তো চাকি জ্বলাই মেলি হ'ল, তো এয়া তুলসী তলতে চাকি দিয়া হ'ল। আৰু এতিয়া প্ৰসাদ খাই মেলি ওচৰে পাঁজৰে দুই এঘৰত গৈ আহোঁ। তাৰপিছত আৰু আজি ভিডিঅ'টো বৰ দীঘল নহ'ল, ইমানেই। আৰু অহাকালিৰ পৰা যিহেতু জিমৰ ভিডিঅ' মানে ভালকৈ আহিব, মোৰ জিমৰ ভিডিঅ' অহা নাই এতিয়ালৈকে, তো অহাকালিৰ পৰা আহিব। আৰু মানে এই ফাৰ্ষ্ট কেইদিন মোৰ অকল মানে মিক্স কৰি মৰাই আছে, ৰুটিন ফ'ল' নাই কৰা। তো 1 উইকৰ পিছৰ পৰা ৰুটিন ফ'ল' কৰা হ'ব, তো বঢ়িয়া লাগিব।